हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चेनेल मोर चेनेलर अন্য এটি ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আপোনালোক বহুতে হয়তো গম পাইছে যোৰহাটত মেলা বহি আছে, তাকে ভাবিলোঁ আমিও এপাক যাওঁচোন। ইমান মানুহবোৰ গৈয়ে আছে এইকেইদিন আৰু আমাৰ মোমোকো লগত লৈ লৈছোঁ। আমাৰ মোমোৰ বাবে এয়া ফাৰ্ষ্ট টাইম হয়, তাই ইমান মানুহৰ মাজলৈ গৈ পোৱা নাই। আচলতে আমিয়ে নিয়া নাই, কিন্তু এইবাৰ তাইক প্ৰথমবাৰৰ বাবে লৈ গৈছোঁ আৰু তাই তাত গৈ কি কি কৰে কেনেকুৱা পায় সকলো দেখাই আছোঁ। আহকচোন চাওঁ ভিডিঅ'টি শেষলৈকে। এয়া আমি যোৰহাট টাউন পাইছোঁহি আৰু চব ঠিকে আছিলে, কিন্তু আজি দিনটো অলপমান বেছি গৰম পৰিছে, সেইবাবে আমাৰ অকণমান অসুবিধা হৈছে, আহোঁতে কষ্ট হৈছে আৰু মোমোৰ লগত। বাকী একো নাই। যোৰহাটৰ এই ঠাইখিনি মোৰ আগৰে পৰা বহুত ভাল লাগে। সন্ধিয়া সময়ত যে বেছিয়ে ভাল লাগে, কলেজীয়া দিনৰ কথাও মনত পৰে। আৰু আমি ফাইনেলি এয়া মেলা পাইছোঁহি আৰু এইখন মেলাৰ প্ৰথমখন গেট আৰু দেখিয়ে গম পাইছোঁ আজি যে কিমান মানুহ হ'ব ভিতৰত। আহকচোন। আমি মানুহৰ ভিৰ দেখি গম পাইছিলোঁৱেই, কিন্তু আমি তাত গৈ বেছিকৈ গম পাইছোঁ যে আজি দেওবাৰ কাৰণে মানুহ ইমান বেছি হৈছে। আমি গাড়ী পাৰ্কিং কৰিবলৈ জেগা পোৱা নাই, আমি বহুত দূৰত গাড়ী থৈ এয়া আমি খোজকাঢ়ি আহি আছোঁ। ৰ'বা নাই অঁ এতিয়া হ'ল, ব'লা 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 মা চাই দিয়ক কৈছিলে। মমোৱে আগতে গ'লগৈ সেইজনী। কোন কোন আহিছা ওলাই দিয়া আকৌ। পিছত কেনেকুৱা লাগিলে আঁতৰি দিয়া আগলৈ। অচিনাকি লোকৰ সৈতে আলোচনা আদি এই কিতাপখনৰ এয়া আমি টিকেট কাউণ্টাৰত গৈ লাইন পাতি আছোঁগৈ টিকেট ল'বৰ বাবে। আৰু এয়া দেউতাকে যেনে তেনে টিকেটকেইটা আনিলে আৰু এয়া ঠেলা হেঁচা চাওক সোমাবলৈ। হা আৰু এয়া মই লাইনত ৰখি আছোঁ। ভাবিলোঁ কি মোমোক অকণমান ট্ৰেইনত উঠাই চাওঁ, তাকে লাইন চাওক কওঁ মই কিমান পাছত ৰখি আছোঁ। আৰু এয়া ৰৈ ৰৈ লাষ্টত টিকেট এটা পালোঁ আৰু এইফালে খেলবোৰ হৈ আছে। মোৰ যে দেখিয়ে ভয় লাগিছে, উঠাটো দূৰৰে কথা। আৰু আপোনালোকে পৰিৱেশটো দেখি গম পাইছে চাগে যোৱাকালি কিমান গৰম হৈছিল, আৰু এই গৰমত মানুহবোৰৰ কি যে অৱস্থা হৈছে আৰু কালি। আহি যাব।
আৰু আমি ফাইনেলি ৰৈ ট্ৰেইনত উঠিবলৈ পালোঁ। আৰু এয়া চাওক আমি প্ৰথমতে উঠি লৈছোঁ। আমাৰ মমোক কিন্তু যিমান ভয় কৰিব বুলি ভাবিছিলোঁ তাই একেবাৰে ভয় কৰা নাই। তাইৰ ৰিয়েকশ্যনটো চাব দেই। আমি ট্ৰেইনৰ পৰা নামি আহিলোঁ। তাৰপিছত ভাবিলোঁ কি অকণমান দোকানৰ ফালে সোমাই যাওঁ, কিন্তু ইমান ভিৰ দেখিলোঁ। মমোক লৈ ইমান ভিৰৰ মাজলৈ যাবলৈ অলপ চিন্তাও হৈছিল। তথাপি ইমান দূৰৰ পৰা আমি মেলা চাবলৈ গৈছোঁ, দোকানকেইখনত নোসোমালে হয়তো ভাল নালাগিব। আৰু মমোৰ কাৰণেও কিবাকিবি দুটামান ল'বলৈ আছিল। তাকে চাওঁচোন কি পাওঁ। ভাল লাগিছে নে? লেতেৰা আহিছে নি? কৈয়ে মমোক লৈ দিছে আকৌ। মই বোলো মেকুৰীটোকে লৈ দে বুলি কৈছোঁ। ভাল লাগিছে নে বাইদেউ কালাৰ? আৰু অলপ সন্ধিয়া হৈ যোৱাৰ লগে লগে মানুহৰ ইমান ভিৰ বাঢ়ি গ'ল। আমি যেনে তেনে ওলাই আহিছোঁ মেলাৰ ভিতৰৰ পৰা গৰমত। মমো আৰু মাক অলপ আগতে পঠিয়াই দিলোঁ বাহিৰলৈ, কাৰণ তাই ইমান দেৰি তাত থাকিব নোৱাৰে। আৰু ওলাই মেলি আমি বাহিৰত অলপমান ঠাণ্ডা কিবাকিবি খাইছোঁ। আৰু মমোৱে এইকেইটা বস্তু ইমান পচন্দ কৰিলে, চাওকচোন। আৰু এই ডগীটো যে ইমান ভাল পাইছে নহয়, তাই মূৰটো এনেকৈ লৰাই দিলে জোকাৰি থাকে। এনেকৈ আৰু ঘৰৰ পৰিয়ালটোৱে এদিন একেলগতে ফূৰ্তি কৰিলোঁ, ওলাই গ'লোঁ। বহুত ভাল লাগিলে। আৰু আপোনালোকৰ এই ভিডিঅ'টি কেনেকুৱা লাগিলে ক'বচোন। যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।